এয়া দক্ষিণ হালমাৰা হাটশিঙিমাৰীৰ পৰা ধুবুৰীলৈ যাব লগা এখন লঞ্চ। ফাৰ্ষ্ট ট্ৰিপ লঞ্চখন 5:45 মানত এৰে যদিও ডাঠ কুঁৱলীৰ বাবে 6 বজাত এৰিব লগা হৈছে। তথাপিও দেখা গৈছে যে নাৱৰীয়াই সঠিক দিক নিৰ্দেশনা পোৱা নাই। তেওঁলোকে যাবলৈ বহুত অসুবিধা পাইছে। কুঁৱলীৰ বাবে ইফাল সিফাল যাই ক'ৰবাত খুন্দা মাৰাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, যাৰ ফলত প্ৰায় 40 মিনিটমান অহাৰ পাছত লঞ্চখন ৰখাই দিব লগা পৰিস্থিতি হৈছে। চাওক কিমান ভয়ংকৰ যাত্ৰা। ডাঠ কুঁৱলীৰ বাবে একো মনিব পৰা নাই নাৱৰীয়াই, যাৰ ফলত লঞ্চখন ৰখাই দিবলৈ বাধ্য হৈছে। নাৱৰীয়াই একোৱে মনিব পৰা নাই এতিয়ালৈকে। অনুমানৰ ভিত্তিত আগবাঢ়িছে যদিও এয়া এক ভয়ংকৰ যাত্ৰা বুলিয়ে ক'ব লাগিব। ক'ত কেনেদৰে খুন্দা মাৰাৰ ফলত কি দুৰ্ঘটনা সংঘটিত হয় তাৰ আশংকাত ৰাইজ। ইয়াৰ নাওখন অৱশেষত ৰখাই থবলৈ বাধ্য হৈছে। এখন চৰত ৰখাই দিছে নাৱৰীয়াই। ৰাইজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নাৱৰীয়াই লঞ্চখন এখন চৰত ৰখাই দিয়া দৃশ্য এয়া।